সন্ধ্যাৰ নাম জুবিন। জুবিন দাই এটা জোনাকী পৰুৱাৰ চোলা পিন্ধি আহিছে। ধিমিক ধামাককৈ জ্বলি থকা চোলাটোৰ পৰাই পোহৰ হৈছে সমগ্ৰ পৃথিৱী। আজি আকাশত জোন, বেলি, তৰা একোৱেই ওলোৱা নাই, যাৰ বাবে প্ৰয়োজন হৈছে জুবিন দা জোনাকী পৰুৱাৰ চোলাটো থকাৰ বাবে। মই জুবিন দাক সুধিছিলোঁ, ক'ত তৈয়াৰ কৰা হয় এই জোনাকী চোলা? ময়ো এটা লওঁচোন চিলাই। পাৰিলে সকলো মানুহকে চিলাই দিওঁ এই জোনাকী চোলা। যদি আকৌ কেতিয়াবা নাইকিয়া হয় আকাশত জোন, বেলি আৰু তৰা। জুবিনদাৰ সহজ উত্তৰ, সেউজীয়া হৃদয়ৰ এখন দোকান আছে, তাতেই তৈয়াৰ কৰা হয় জোনাকী চোলা। যিজন দৰ্জীৰ ধ্বনিত বয় সেউজীয়া ৰক্ত। সেউজীয়া অবিহনে জোনাকী হ'ব নোৱাৰা, পোহৰ বিলাব নোৱাৰা সমগ্ৰ পৃথিৱী।